মৰমৰ মইনাহঁত, তোমালোকৰ বাবে আজি আকৌ এটা সাধু লৈ আহিছো। সাধুটোৰ নাম হৈছে গুলু আৰু বাৰিষাৰ বৰষুণ। বাঘমৰীয়া গাঁও নামেৰে এখন সৰু গাঁও আছিল। তাতে গুলু নামৰ এটা সৰু মৰমীয়াল ল'ৰা আছিল। সি মাক দেউতাক আৰু ককাক আইতাকৰ লগত বসবাস কৰে। এবাৰ গৰমকালি বহুদিন বৰষুণ দিয়া নাছিল। মানুহবোৰে বহুত কষ্ট পাইছিল। গছ-গছনিবোৰো শুকাই গৈছিল। কণমানি মৰম লগা গুলুতেও গৰমত বহুত কষ্ট পাইছিল। আইতা, ইমান গৰম, বৰষুণ নিদিয়ে নেকি বাৰু? গছৰ পাতবোৰো শুকাই গৈছে। কিয় বাৰু বৰষুণ নিদিয়ে আইতা? প্ৰকৃতিয়ে আমাৰ ওপৰত খং কৰি আছে। আমি যে যধে-মধে গছবোৰ কাটো, পানীবোৰ অবাবত খৰচ কৰো, সেয়ে বৰষুণ অহা নাই। প্ৰকৃতিৰ খংনো কেতিয়া কমিব? ডাৱৰবোৰ বৰষুণ হৈ কেতিয়া নামি আহিব আইতা? খংবোৰ কমিব। আমাক বুজিবলৈ দিছে যে এটোপাল পানীৰ মূল্য কিমান। এজোপা গছে আমাক ছাঁ দি গৰমৰ পৰা ৰক্ষা কৰে, লগতে অক্সিজেনো দিয়ে। এইবোৰ আমি প্ৰকৃতিৰ পৰা বিনামূল্যে পাওঁ কাৰণে অৱহেলা কৰো। আমি বুজিলে বৰষুণ আহিব, গৰমো কমিব। বুজিছা গুলু? বুজিছো, কিন্তু মোক সোনকালে এজাক বৰষুণ লাগে। গুলু আৰু আইতাকৰ কথাবোৰ শুনি দূৰণিৰ আকাশত মেঘৰ মেলা বহিল। এজন বুঢ়া মেঘে ক'লে, গুলুহঁতক সঁচাকৈয়ে বৰষুণৰ বৰ প্ৰয়োজন হৈছে। গুলুৰ দৰে সৰু মৰমীয়াল ল'ৰাবোৰক আমি বাকী মানুহৰ বাবে কষ্ট দিব নোৱাৰো। তোমালোক যোৱা, বৰষুণ হৈ পৃথিৱীলৈ নামি যোৱা। বুঢ়াৰ কথাত সকলোৱে হয়-ভয় দিলে আৰু কথামতে পৃথিৱীত বৰষুণ নামি আহিল। গুলুৱে আনন্দতে নাচি উঠিল। আইতা, আইতা, বৰষুণ আহি গ'ল, বৰষুণ আহি গ'ল। গুলুৱে বন্ধু-বান্ধৱীৰ সৈতে কাগজৰ নাও সাজি নাচি-বাগি খেলি মন ভৰাই আনন্দ কৰিলে। দেখিলা গুলু, বৰষুণ সময়মতে আহিলে। সেইবাবে আমি পানীৰ প্ৰতিটো টোপাল আদৰ কৰিব লাগে। পানী প্ৰকৃতিয়ে আমাক বিনামূলীয়াকৈ দিয়া মূল্যৱান সম্পদ। আইতা, আমি যধে-মধে অবাবত পানী এটা টোপালো নষ্ট কৰিব নালাগে আৰু যধে-মধে গছ-গছনি কাটিব নালাগে, নহয়নে আইতা? হয় হয়, ঠিক বুজিছা গুলু। কণ কণ মইনাহঁত, তোমালোকে বুজি পালানে? আমি যে যধে-মধে গছ-গছনি কাটিব নালাগে। যধে-মধে গছ-গছনি কটাৰ ফলত কিমান গৰম হয়, আৰু আমি যধে-মধে পানীও নষ্ট কৰিব নালাগে। পানী আমি সংৰক্ষণ কৰিব লাগে।